তেওঁলোকৰ চুক্তিখনত আমাৰ NDFBৰ কেইবাটাও গোটে স্বাক্ষৰ কৰিছিল। মই আচৰিত হৈছোঁ, ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী গোটেইবিলাকৰ উপস্থিতিত আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো জেলৰ পৰা উলিয়াই অনা হ'ল স্বাক্ষৰ কৰিবলৈ। মই পৃথিৱীত ক'তো এনে চুক্তি দেখা নাই, চুক্তিখন স্বাক্ষৰ কৰাৰ পিছত আকৌ জেলৰ ভিতৰত সোমাই থোৱা। ৰঞ্জন দৈমাৰীক যি ৰাজনৈতিক চুক্তি হৈছিল, ৰাজনৈতিক দৃষ্টিভংগীৰে তেওঁক মুক্তি দিব লাগিব। আইনৰ গণ্ডিৰ ভিতৰত ঠেলি দি চিৰজীৱনৰ কাৰণে ৰঞ্জন দৈমাৰী বা তেওঁৰ লগত যিবিলাক সতীৰ্থ আছিল তেওঁলোকৰ ওপৰত যি কেছ জাপি দিয়া হৈছিল, সেইটো কেতিয়াও চুক্তিখনৰ যিটো মেইন ভেলু, সেই ভেলুটো কিন্তু নাথাকে। মই বিচাৰোঁ আজিও বহুত আপত্তি আহে আমাৰ ওচৰত, যিবিলাক প্ৰাক্তন NDFB আছে, যিহেতু কেইবাটাও গোট আছে, লেটেষ্ট গ্ৰুপৰ পৰা আৰম্ভ কৰি আৰম্ভণিৰ পৰা তেওঁলোকক এতিয়াও সংস্থাপন দিয়া হোৱা নাই। বহুতকে সংস্থাপন দিয়া হোৱা নাই। তেওঁলোকে ক'ত কেনেকৈ কষ্ট কৰি খাই আছে তেওঁলোকে লাগ পালে আমাক কয়। আমি এছেম্বলিত উঠাইছোঁ। আমাৰ MLA BPFৰ MLA আমাৰ চৰণ বড়ো ডাঙৰীয়া স্পষ্টকৈ তাৰ ওপৰত প্ৰশ্ন আনিছে, কিয় পুনৰ সংস্থাপন সকলোকে কৰা হোৱা নাই। গতিকে প্ৰমোদ বড়ো আৰু প্ৰমোদ বড়োৰ চৰকাৰখনে লগত BJPও আছে BTCত, তেওঁলোকে কোনো কাৰণতেই আমাৰ BTCৰ মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই, ফেল কৰিছে। অখিল গগৈৰ বক্তব্যটো তেওঁৰ নিজা বক্তব্য, তেওঁৰ এটা নীতি আদৰ্শ আছে। আমি নীতিগতভাৱে যিখিনি কথা ক'ব লাগে, আমি জানে আপোনালোকে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত আছোঁ, তাৰ পিছতো কলেজ প্ৰভিন্সিয়েলাইজেশ্যন নোহোৱা কথাটো সজোৰে কোনে কৈছে, ক'ব লাগিছিল কোনে? মই উত্থাপন কৰিবলগীয়া হৈছে। কিয় তেওঁলোকে স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই, কিয় আমাৰ ইয়াত মেডিকেল কলেজ হ'ব নোৱাৰে, এইবিলাক প্ৰশ্ন দুৰ্গা দাস বড়ো আনিবলগীয়া হৈছে। আমাৰ মাত্ৰ 3টা MLA, এতিয়া 4টাৰে এজনৰ মৃত্যু হৈছে। গতিকে 3টা MLA থকা এই ৰাজনৈতিক দলটোৱে আজি আমি লিমিটেড টাইম দিয়ে, 3 মিনিটকে দিয়ে এজনক, 9 মিনিট আপুনি কথা আৰম্ভ কৰোঁতে শেষ কৰিবলৈ হয়। কিন্তু তাৰ মাজতো আমি BTCৰ স্বাৰ্থত আমি কথাখিনি কৈছোঁ। মই ভাবোঁ আমি লগত থকাৰ পিছতো BTCৰ ৰাইজৰ স্বাৰ্থৰ কথাখিনি ক'ব পাৰিছোঁ। গ্ৰাম্য মহিলাৰ এই ডাঙৰীয়াৰ উপস্থিতিত আমাৰ পূৰ্ব নিৰ্ধাৰিত খৈৰাবাৰী আৰু ভেৰগাঁও ব্লকৰ দলীয় কৰ্মী সভাখন দুইখনে অনুষ্ঠিত হৈছে। আমাৰ ভেৰগাঁওৰখন হৈ আছে আৰু দুইখন সভাৰে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে দলীয় কৰ্মীসকলক আমি যিমান এক্টিভ আছে আৰু এক্টিভ কৰি আহিবলগীয়া নিৰ্বাচনটোত যাতে তেখেতসকলৰ অংশগ্ৰহণ অতি শক্তিশালী হয়, তাৰ কাৰণে আমি এক প্ৰকাৰ দলীয় কৰ্মীৰ মাজত কেম্পেইন কৰিছোঁ। 2 নম্বৰ হৈছে আমি BPF দলে PNB আৰু CWCত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্তবিলাক হৈছে আমি শিক্ষিত নিবনুৱা যুৱকসকলৰ কাৰণে কি কৰিম, যিসকল পঢ়ি আছে, BA MA MSc MCom পঢ়িছে, তেওঁলোকৰ ওপৰত, মহিলাসকলৰ ওপৰত, প্ৰাপ্তবয়স্ক যিবিলাক 60 বছৰতকৈ বেছি বয়সৰ, তেওঁলোকৰ সম্পৰ্কত আমি কি তেখেতসকলক আমি চৰকাৰত আহিলে কৰিম, এই সম্পৰ্কে আমাৰ সিদ্ধান্ত লোৱা হৈছে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে গোটেই BTCখনক সামৰি টুৰিজিমৰ পৰা আৰম্ভ কৰি, স্পৰ্টছ কমপ্লেক্সৰ পৰা আৰম্ভ কৰি, এডমিনিষ্ট্ৰেশ্যন, বিশেষকৈ আপোনালোকে জানে ময়েই এখন মেডিকেল কলেজ ওদালগুৰিত হ'ব লাগে বুলি এছেম্বলিত উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব কৌশলপূৰ্ণভাৱে কৈছে 2027ত ওদালগুৰিত মেডিকেল কলেজ হ'ব। সেই এছেম্বলিখন আমাৰ যিহেতু কোকৰাঝাৰত হৈছিল। আৰু আমি এটা বিষয় আচৰিত হৈছোঁ, প্ৰমোদ বড়ো আমি স্তম্ভিত হৈছোঁ যে 26খন বেচৰকাৰী কলেজ আছে। মানুহক বাৰে বাৰে ফাঁকি দিছে প্ৰমোদ বড়ো আৰু তেওঁৰ দলটো, তেওঁৰ চৰকাৰখনে, যে আমি চৰকাৰীকৰণ কৰিম বুলি কৈছে এই কলেজবিলাক। তেওঁলোকে কিন্তু নাই কৰা এখন কলেজ। মোৰ হাতত অসম চৰকাৰৰ নটিফিকেশ্যন আছে যে এখন কলেজো অসম চৰকাৰে কৰিব নোৱাৰে, BTC চৰকাৰে কৰিব লাগিব। আৰু BTC চৰকাৰে ফাঁকি দিছে, প্ৰথম গ্ৰুপত 10খন লৈছোঁ, তাৰপিছত 20খন লৈছোঁ। 26খন কলেজৰ ভিতৰত আপোনালোকৰ ওচৰতে থকা ওদালগুৰি কলেজ, ভেৰগাঁও কলেজ, পানেৰী কলেজ, কালাইগাঁও কলেজ, এই বেচৰকাৰী কলেজ কেইখনলৈ তেওঁলোকে এখন কলেজো এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই। 26খনত ইমান ডাঙৰ ফাঁকি দিছে, য'ত আমাৰ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী, আমাৰ পিছপৰা অঞ্চলৰ ডেকা ল'ৰা ছোৱালী পঢ়ে আৰু বহু শিক্ষক তাত জড়িত হৈ আছে, তেওঁলোকে কিন্তু ভ্ৰক্ষেপ কৰা নাই।
তেওঁলোকে বাৰে বাৰে কৈছিলে 5 বছৰ আগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হাইস্কুল এমই স্কুল যিবিলাক আছে চৰকাৰীকৰণ কৰিম প্ৰভিন্সিয়েলাইজেশ্যন কৰিম তেওঁলোকে নকৰিলে প্ৰভিন্সিয়েলাইজেশ্যনো নকৰিলে একে বৃহৎ বৃহৎ ফাঁকি দি আছে প্ৰমোদ বড়ো ডাঙৰীয়া এইবিলাকৰ উত্তৰ দিয়ক প্ৰমোদ বড়োৱে হাগ্ৰামাক গালি পাৰিলে নহ'ব তেওঁ প্ৰমোদ বড়োৱে নিজে কি কৰিলে তেওঁলোকে এতিয়ালৈকে BTCৰ 4 সীমা ফাইনেল কৰিব নোৱাৰিলে নটিফিকেশ্যন নহ'ল তেওঁলোকে মুখেৰে কৈ থাকিলে নহ'ব কাৰণ এইটো BTC BTR যিখন চুক্তি এখন ফাইনেল হ'ব লাগিব পাৰ্লিমেণ্টত এতিয়া উত্থাপনে হোৱা নাই গতিকে প্ৰমোদ বড়োহঁতে 5 বছৰ ঘাঁহ কাটিলে নেকি ইয়াত আমাৰ ডাও পইচাহঁতে ঘাঁহ কাটিলে নেকি তেওঁলোকে 5 বছৰে যে তেওঁলোকে কৰা চুক্তিখন 5 বছৰত একো কৰিব নোৱাৰিল 2003 চনত যিখন চুক্তি হৈছিল BTC চুক্তি সেইটোতো হাগ্ৰামা মহিলাৰে 100 দিনৰ ভিতৰত আটাইবিলাক কাম শেষ কৰিছে সংবিধানত অন্তৰ্ভুক্ত কৰাৰ লগে লগে বড়ো ভাষাক স্বীকৃতি দিয়াৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টেল ৱৰ্কছ যিবিলাক আছিল আটাইবিলাক তেওঁ সম্পূৰ্ণ কৰিব পাৰিছিল চুক্তিৰ কথাবিলাক আৰু পৰ্যায়ক্ৰমে যিবিলাক ডেভেলপমেণ্টৰ চুক্তি আছিল হাগ্ৰামাৰ মহিলাৰে ডাঙৰীয়াৰ চুক্তিখনত প্ৰায়বিলাকে পালন কৰিছে গতিকে মই ভাবোঁ যে প্ৰমোদ বড়ো কমপ্লিটলি ফেইল কৰিছে আৰু যদি পুনৰবাৰ BTCৰ উন্নয়ন হ'ব লাগে BPF দল আৰু হাগ্ৰামাৰ নেতৃত্বত ইয়াত পুনৰ চৰকাৰ হ'ব লাগিব